নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। IPL ভাৰতীয় ক্ৰিকেটাৰসকলে খেলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে BCCI। এতিয়াৰ পৰা ভাৰতৰ যিকোনো ক্ৰিকেটাৰ নিজৰ ইচ্ছা অনুসৰি প্ৰতিযোগিতাখনত খেলিব নোৱাৰিব। তাৰ বাবে মানিব লাগিব নিয়ম। ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ কাৰণ হৈছে ভাৰতৰ খেলুৱৈসকলৰ ভিতৰত বহু খেলুৱৈ IPLত ভাগ লৈ আঘাতপ্ৰাপ্ত হয়। ফলত দেশৰ হৈ খেলাৰ সময়ত অধিকাংশ খেলুৱৈ আঘাতৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হ'ব লগা হয়। আগলৈ যাতে এই সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশৰ হৈ যিকোনো শৃংখলাৰ সময়ত খেলুৱৈসকল যাতে সম্পূৰ্ণ সুস্থ ৰূপত পাব পৰা যায় তাৰ বাবে বিশ্ৰামৰ সিদ্ধান্ত লোৱা হৈছে। বিশেষকৈ যশপ্ৰীত বুমৰাহ, দীপক চহৰ, ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰৰ ওপৰত বিশেষ দৃষ্টি ৰখা হ'ব। এই চাৰি ক্ৰিকেটাৰ যোৱা বছৰটোৰ বাৰম্বাৰ আঘাত পোৱা হেতুকে এছিয়া কাপ আৰু T20 বিশ্বকাপৰ সময়ত সমস্যাত পৰিছিল ভাৰতীয় ক্ৰিকেট দল। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈহে ধন্যবাদ। জয় অসম।